নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপুনি সকলো ভালে আছে। মই আজি আপোনালোকক একদম সহজতে ঘৰতে চাবোন বনোৱা পদ্ধতি এটা দেখুৱাব ওলাইছোঁ। এয়া গেছত তাৱা এখন বহাই দিলোঁ, তাৰ ওপৰত চচপেন এটা বহাই দিলোঁ, গৰম হ'বলৈ দিছোঁ। ভালদৰে গৰম হ'ব লাগিব, তেতিয়াহে আমি তাত এই চব পিচটো দি দিম, তেতিয়া সোনকালে গলি যাব। এই চব পিচটো মই ডাইৰেক্ট এনেকৈ ইয়াতে কাটি দিছোঁ আৰু বেলেগকৈ কাটি লৈ থকা নাই আৰু গৰম হৈ আছে। এইপিনে মই জুইটো কমাই ৰাখি চব পিচখিনি এনেকৈ পিচকৈ কাটি দিছোঁ। অকণমান বেছি মিহিকৈ দিলে অলপ বেছি সোনকালে গলি যায়, কিন্তু মই অকণমান ডাঙৰকৈ দিছোঁ। গলিলে হ'ল আৰু গলিবই, যিটো গলা বস্তু গৰম পালে যিটো বস্তু গলে অকণমান দেৰি লাগিলেও সোনকালে হ'লেও গলিবই আৰু। এতিয়া গোটেইখিনি ভালদৰে গলিবলৈ দিম। ইয়াত মই 2খন চাবোনৰ জোখত লৈছোঁ। আচলতে শেষেই হ'ল মোৰ চব পিচখিনি। আগতেও মই নিম চাবোন বনাইছোঁ আৰু মাজতেও মই বনাইছিলোঁ 2-3বাৰ ভিডিঅ' বনোৱা। নিম চাবোনৰ ভিডিঅ'টো মই বাৰু আপোনালোকে চাব পাৰে মোৰ ভিডিঅ'ত গৈ। আজি বনাব ওলাইছোঁ মই বিটৰ লগত। দেখিছেই নহয়, মই সেয়ত গম পাইছে কেনেকুৱা ধুনীয়া হৈছে। আৰু সঁচাকৈ চাবোনখন যে ইমান ধুনীয়া হয় ঘঁহিবলৈ, মই মুখতো লগাইছোঁ, একো অসুবিধা নাই। কাৰণ ঘৰত থকা বস্তুকেইটাৰে আৰু ঘঁহিলে একদম সেই টানি নধৰে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, মই কেনেকৈ বনাইছোঁ। আপোনালোকেও চেষ্টা কৰিব পাৰে এনেকৈ কেতিয়াবা। এই চব পিচটো কেৱল অনলাইনত কিনি আনিলেই হ'ল। এই দেখিছেনে গলিবলৈ ধৰিছে আৰু। এইখিনিও বনাব পাৰি, কিন্তু মই বনোৱা নাই আজিলৈকে। ইয়াত গলি গ'ল। নাৰিকলৰ তেলৰ নিচিনা গোন্ধ এটা, নাৰিকলৰ পৰাই বনাই বোলে এইখিনি বস্তু। এনেই চব পিচ বুলি আছে, অনলাইনত পায়। এতিয়া গলি গ'ল এইখিনি। ইয়াত দিছোঁ মই অলিভ অইল 2 চামুচ দি দিছোঁ। যিহেতু ঠাণ্ডাৰ দিন শুকান হৈ থাকে আমাৰ গাৰ ছালবিলাক, তেতিয়া মানে তেলটোৱে আমাক হেৰি কৰে। আৰু এই দিছোঁ এল'ভেৰা জেল, গছৰ পৰাও দিব পাৰি, যিহেতু মোৰ এই কিনা আছে একেই, সেয়াই দি দিছোঁ। অলিভ অইল তেলটো চাবোনখন ব্যৱহাৰ কৰিলে মানে ছালটো শুকাই নাযায়। আমি সাধাৰণতে এইবিলাক কিনা চাবোনবিলাক গা ধুই অহাৰ লগে লগে একদম বগা হৈ টানি ধৰে। এইখন চাবোন ব্যৱহাৰ কৰিলে একদম তেনেকুৱা নহয়। মই 2-4খন এনেকৈ বনাই থাকোঁ আৰু আমাৰ মানে চিনাকি কাৰোবাক দিওঁ কেতিয়াবা লাগিলে। তেওঁলোকে ব্যৱহাৰ কৰি চাইছে, সঁচাকৈ বহুত ভাল লাগে বুলি কৈছে আৰু। এইখিনি গলি গ'ল, দেখিছেনে? একদম মানে তেলৰ নিচিনা হ'ল, নাৰিকলৰ তেলৰ নিচিনা। ভালদৰে পগাব লাগিব দেই, ভালদৰে নপগালে মানে চাবোনটো ব্যৱহাৰ কৰাৰ পিছত সেই হৈ যাব পাৰে, সোনকালে গলি যায়। এল'ভেৰা এনেকৈ লাগি থাকিল চামুচখনত, মই ভালদৰে হেৰি কৰি দিছোঁ। আৰু মোৰ চিনাকিও কিছুমানে কৈও আছে যে মানে মই দিবলৈ চেষ্টা কৰিম যেতিয়া কয়। এইখিনি গৰম হ'লে এয়া মই বিটখিনি মানে পিহনাত পিহি তাৰ ৰসটো উলিয়াই ল'লোঁ, ইয়াত দি দিলোঁ। একদম ধুনীয়া হৈছে দেখিবলৈ, দেখিছেনে? ইয়াত পিয়াৰ চাবোন এখন কাটিও দিব পাৰি, মই দিয়া নাই। আপোনালোকে কেতিয়াবা ব্যৱহাৰ কৰিলে দিবও পাৰে। মই নেক্সট টাইম যেতিয়া কৰিম আকৌ মই পিয়াৰ চাবোন এখন কাটি দিম, তেতিয়া গোন্ধটো বৰ ধুনীয়া হয়, পিয়াৰ চাবোনৰ নিচিনা হয়। মই অনা হোৱা নাছিল, সেইবাবে মই দিয়া নহ'ল। এইখিনি ভালদৰে মানে পগাইছোঁ আৰু একদম মানে এনেকৈ হৈ যাব লাগিব, ডাঠ হৈ যাব লাগিব। এই পগোৱা হৈ গৈছে। এখেতক কৈছোঁ কেমেৰাটো ধৰিবলৈ, অকলে নোৱাৰি যে, আনি এইখন ইয়াত দি দিলোঁ। তেওঁ ভিডিঅ' কৰিব ৰৈয়ে গ'ল মই ঢালি দিয়া ভিডিঅ'খিনি। এইখন কিনিব পাৰে অনলাইনতে। অকণমান লাগি আছে, 2খনৰ জোখত মই বনাইছিলোঁ, একদম 2খনে হৈ গৈছে। যিখিনি আছে সেইখিনি গোটেইখিনি দি দিলোঁ।
এতিয়া ইয়াৰ ফেনখিনি আঁতৰাই দিলে ভাল আৰু মানে ওপৰত বগা বগা হৈ নাথাকে, ফেনখিনি থাকিলে বগা বগা হৈ থাকিব, ফেনৰ নিচিনাই হৈ থাকিব। এতিয়া ভালদৰে টাইন হ'বলৈ দিম। এতিয়া আমাৰ ৰুম টেম্পাৰেচাৰতে এইখিনি গোট মাৰি যাব, যিহেতু ঠাণ্ডাৰ দিন। গৰম দিনত অলপ সময় লাগে, কিন্তু ঠাণ্ডাৰ দিনত পটককৈ হেৰি হৈ যায়, টান মাৰি যায়। এতিয়া টান মাৰিব থৈ দিছোঁ, তাৰপিছত আপোনালোকক টান মৰাৰ পিছত লগ পাম। আৰু অকণমান আছে এইখিনি, ফেনখিনি আঁতৰাই দিছোঁ। যেতিয়া টান মাৰিব দেখিবলৈ বেয়া লাগে ফেনখিনি থাকিলে, সেইবাবে মই আঁতৰাই দিছোঁ। আমাৰ ই কৈ আছে চাবোন বনাইছে, মই গা ধুম। আগতে বনোৱা পাইছে যে সেইকাৰণে কৈছে। এইয়া মোৰ চাবোন হৈ গ'ল, দেখিছেনে? পুৰা টান মাৰি গৈছে। আধা ঘণ্টা নালাগিলে, 10 মিনিটমান সময়তে টান মাৰি গৈছে। কেনেকৈ ধুনীয়া হৈছে চাওকচোন, কেনেকৈ ধুনীয়া হৈছে। এতিয়া মই আপোনালোকৰ আগতে উলিয়াম। এইয়া এনেকুৱা ভাল লাগে নহয় এইখিনি সময়ত, উলিয়াবৰ সময়খিনিত চাবোনখন চুই একদম মানে ধুনীয়া হৈছে। কেতিয়া টান মাৰিব, কেতিয়া ঘঁহিম তেনেকুৱা লাগে। এতিয়া মই চাবোন বনাওঁ, এইখনো উলিয়াই লওঁ ধুনীয়াকৈ, একদম ধুনীয়াকৈ, অকণো লাগি নধৰে, ওলাই যায়। দেখিছেনে প্লাষ্টিকখন কি ধুনীয়া চাফা হৈ গৈছে। একদম সহজ বনাবলৈ, বস্তুকেইটা হেৰি হ'লে হয়। আৰু আপোনালোকে কোনোবাই ব্যৱহাৰ কৰিবলৈ মোক কমেণ্ট কৰিব, মই চব পিচৰ লিংকটো দি দিম। যদি আপোনালোকে বিচাৰে, অনলাইনত পায়েই, চব পিচ বুলি মাৰিলেই ওলাই যায়। এই দেখিছেনে কি ধুনীয়া হৈছে। এখন মই ওচৰৰ আইতা এজনীক দিছোঁ আৰু এখন মই ব্যৱহাৰ কৰিছোঁ। ব'লকচোন মই ব্যৱহাৰ কৰি আপোনালোকে চাই ল'ব। এইয়া মই একদম ডাইৰেক্ট মুখত লগাইছোঁ, এনেকুৱা মিহি হৈছে নহয়। মই এনেইতো চাবোন আমি সাধাৰণতে হেৰিয়ত ব্যৱহাৰ নকৰোঁ, মুখত ব্যৱহাৰ নকৰোঁ, কিন্তু এইখন চাবোন ব্যৱহাৰ কৰিব পাৰি। ইয়াত যিহেতু মানে বেছি হেৰি নাথাকে, কৃত্ৰিম বস্তু নাই, সেইবাবে ইয়াত ব্যৱহাৰ কৰিব পাৰি। কোনো ধৰণৰ ছাইড এফেক্ট নাই। মই ব্যৱহাৰ কৰিছোঁ, আগতেও নিমপাতৰ ব্যৱহাৰ কৰিছোঁ, আৰু এতিয়া এইখন এইবাৰ কিন্তু মই প্ৰথম বনাইছোঁ দেই, বিটটো যিহেতু চব সময়তে পোৱা নাযায়, সেইবাবে এতিয়াহে পোৱা যায়। ঠাণ্ডাৰ দিন একদম ধুনীয়াকৈ মুখত লগাইছোঁ। মানে কেনেকৈ ব্যৱহাৰ কৰিব লাগে, চাবোনখন কি টাইট হৈ আছে দেখিছেনে? একদম ভাল লাগে। আজি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকেও এনেকৈ ঘৰতে ব্যৱহাৰ কৰি চাব পাৰে, ঘৰতে বনাই ব্যৱহাৰ কৰি চাব পাৰে। একদম ধুনীয়াকৈ ধুই ল'লোঁ মুখখন, দেখিছেনে বাহিৰতে, আৰু ধুনীয়া বগা হৈ যায়। লগে লগে আপোনালোকক দেখুৱাই দিছোঁ কেনেকুৱা ধুনীয়া হৈছে মুখখন। বাই বাই আজিৰ ভিডিঅ'টোৰ পৰা।